নমস্কাৰ সভ্য সমাজক মৰ্যাদাজনক কৰা এক পৰিৱেশ পৰিস্থিতিৰ কাহিনী আজ মই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। বন্ধুসকল, আমি স্বাভিমানী অসমীয়া জাতি হয়। বিশ্ববুকুত আমাৰ এটা সুকীয়া পৰিচয় আছে। মোহিত পৰিয়া বিহু ববীয়া জাতি বুলি ক'লে বিশ্বই আমাক চিনি পায় আৰু বিশ্বৰ প্ৰান্তে প্ৰান্তে আমাৰ যিসকল অসমীয়া আছে নহয়, বিহু বুলি ক'লে তেওঁলোকৰ গাটো এনেই হাতখন আঠখন হয় নাচি উঠে। কিন্তু তেনেকুৱা এটা স্বাভিমানী জাতিৰ বুকুত আঘাত সনা কাম যদি কোনোবাই কৰে, তেনেকুৱাভাৱে এই জাতিটোৰ কাৰণে এক বহুত দুৰ্ভাগ্যজনক কথা হৈ পৰে। সঁচাকৈ আমাৰ জাতিৰ মাটিৰ বুকুত আহি কোনোবা বহিৰাগত ধৰ্ম প্ৰচাৰ নামত যদি বেবিচাৰ সৃষ্টি কৰে, এজন মানুহক উমংগ কৰি ৰাজপথেদি যদি তেওঁলোকে শোভাযাত্ৰা কৰে, তাকো আমাৰ ককাই ভাই বাই ভনীৰ মাজেদি, গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক কি কথা হ'ব পাৰে। যোৰহাট নগৰৰ মাজেৰে এইদৰেই ঢাক ঢোল বজাই কানি কাপোৰ নিপিন্ধা দুই উলংগ বাবাক লৈ উলিয়াইছে শোভাযাত্ৰা। আৰু যোৰহাটৰ মাজমজিয়াত এই দৃশ্য দেখি এতিয়া লজ্জানত স্বাভিমানী অসমীয়া। আচলতে এগৰাকী নাৰী হিচাপে বহুত অপমান পাইছোঁ, বহুত লাজ পাইছোঁ। এই অনা অসমীয়াৰ দপদপনিৰ কাৰণে আজি কাৰ কাৰণে চল পাইছে? আজি অসম চৰকাৰখনৰ কাৰণে চল পাইছে, আজি আমাৰ কাৰণে চল পাইছে। আজি আমি বহুত মূৰৰ ওপৰলৈ উঠাই দিছোঁ সিহঁতক। সেইটো কাৰণে ক'ৰবাৰ পৰা উলংগ বাবা দুটা আনি ইয়াত পদপথ যাত্ৰা কৰিবলৈ আজি তাহাঁতি ইমান চল পাবলগীয়া হৈছে। আৰু আমি যোৰহাটৰ মাজমজিয়াত আমাৰ মা ভনী বাই ভনী ঘূৰি ফুৰে, কিন্তু তেনেকুৱা এটা যদি পৰিস্থিতি দেখে তেওঁলোকে মুখ ইফালে ঘূৰাই আহিবলগীয়া হয়। শিক্ষা সংস্কৃতি নগৰী কালিমৰা সানিবলৈ দিয়া এই ঘটনা আমি গৰিহণা দিছোঁ আৰু ইয়াৰ উচিত বিচাৰ লাগে। আমি ইতিমধ্যে জিলা উপায়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু তেখেতৰ ওপৰত আমি শাস্তি ব্যৱস্থা কৰিছোঁ। আৰু অনাগত দিনত যাতে এনেকুৱা কোনো ধৰণৰ উলংগ বাবা যদি দেখিবলৈ নাপাওঁ, কিন্তু দেখিলে কিন্তু তাৰ পৰিস্থিতি অতি বিষম হ'ব। তাকো আজি এই একবিংশ শতিকাত যিটো সময়ত মানুহে চন্দ্ৰৰ বুকুত অৱতৰণ কৰিছিল, যিটো সময়ত মানুহে সাগৰ তলেদি যাত্ৰা কৰিছিল, তেনেকুৱা এটা সময়, যিটো সময়ত মানুহে সভ্যতাৰ উচ্চ শিখৰত অৱতৰণ কৰিছিল, ঠিক তেনেকুৱা এটা সময়তে এচাম মানুহে যেন ধৰ্ম প্ৰচাৰ নামত বেবিচাৰৰ সৃষ্টি কৰিছিল। গতিকে বন্ধুসকল, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? তাকো বহিৰাগত, তাকো ধৰ্ম প্ৰচাৰৰ নামত মানুহক উমংগ কৰি ৰাজপথেদি শোভাযাত্ৰা কৰিছিল ধৰ্ম প্ৰচাৰৰ নামত। গতিকে বন্ধুসকল, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? এবাৰ ভাবক। আকৌ যিসকলে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে, অৰ্থাৎ যিসকলে ইয়াক প্ৰতিবাদ কৰিছে, তেওঁলোকক আকৌ প্ৰশাসনে গ্ৰেপ্তাৰো কৰিছে। বন্ধুসকল, আমাৰ অসম আৰু অসমীয়াৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? এয়া শিক্ষা আৰু সাংস্কৃতিক নগৰী যোৰহাটৰ ঘটনা। অকল যোৰহাট বুলিয়েই নহয়, যেন আমি অসম আৰু অসমীয়া হিচাপে বহুত মৰ্যাদাজনক অনুভৱ কৰিছোঁ। গতিকে বন্ধুসকল, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আমাৰ কাৰণে একো হ'ব নোৱাৰে আৰু ইয়াৰ বিৰুদ্ধে আমি সকলোৱে একেমুখে প্ৰতিবাদ কৰা উচিত। নহ'লে অনাগত দিনত আকৌ এনে এক বেবিচাৰৰ সৃষ্টি কৰিব। আৰু এটা কথা কওঁ, সনাতন হিন্দু ধৰ্মৰ মানুহ, আমাৰ কোনখন গীতা মহাভাৰত বা ৰামায়ণ পুৰণাত এনেকুৱা ধৰ্ম প্ৰচাৰৰ নামত এনেকুৱা কথা কাহিনী উল্লেখ আছে য'ত মানুহক উমংগ কৰি ধৰ্ম প্ৰচাৰ কৰিব পাৰি? গতিকে বন্ধুসকল, সঁচাকৈ বহুত দুৰ্ভাগ্য। সঁচাকৈ যিটো ঘটনাই আজি অসমখন জোকাৰি গ'ল, যোৰহাটৰ যিটো ঘটনাই আজি অসমখন জোকাৰি গ'ল, সঁচাকৈ বহুত দুৰ্ভাগ্যজনক কথা। আৰু অদূৰ ভৱিষ্যতে যাতে আমাৰ অসমীয়াই বুকুত এনেকুৱা ঘটনা পুনৰাবৃত্তি হ'ব নোৱাৰে, তাৰ বাবে আমি সদায় সজাগ আৰু সচেতন হোৱাটো নিতান্ত প্ৰয়োজন। নহ'লে আজি যোৰহাটত হৈছে, অহাকালি ডিব্ৰুগড় হ'ব, তাৰপাছত তিনিচুকীয়াত হ'ব, তাৰপাছত গোটেই অসমখন চানি পাব। এইটো কেনেকুৱা কথা কাহিনী হ'ব পাৰে? কি আমিবোৰ নিমাতি কইনা হৈ বহি থাকিম নেকি? যিসকলে এজন মানুহক উমংগ কৰি ৰাজপথেদি ধৰ্ম প্ৰচাৰ নামত এনেকুৱা বেবিচাৰৰ সৃষ্টি কৰিছিল, মই ভাবোঁ তেওঁ নিশ্চয় বিকৃত মস্তিষ্কৰ ব্যক্তি। নহ'লে আজি এই সভ্য সমাজৰ বুকুত তেওঁলোকে এজন মানুহ উমংগ কৰি কেতিয়াও ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰে। যিটো সময়ত প্ৰশাসনে এনেকুৱা উমংগ মানুহজনৰ লগত ধৰ্ম প্ৰচাৰ কৰা ব্যক্তিসকলক কৰায়ত্ব কৰিব পাৰিছিল, গ্ৰেপ্তাৰ কৰিব পাৰিছিল, কিন্তু সেইটো সময়ত তেওঁলোকক গ্ৰেপ্তাৰ নকৰি আমাৰ মানুহখিনি যিসকলে প্ৰতিবাদ কৰিছিল তেওঁলোককহে গ্ৰেপ্তাৰ কৰিছিল। আৰু বজাৰ ববীয়া এই ক্ষেত্ৰত একেবাৰে নিস্তব্ধ নিবিকাৰ হৈ বহি আছে। গতিকে আমাৰ অসম আৰু অসমীয়াৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কেতিয়াও হ'ব নোৱাৰে বন্ধুসকল, কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি এই ক্ষেত্ৰত আমি সদায় সজাগ, সচেতন আৰু দায়বদ্ধ হোৱাটো প্ৰয়োজন। নহ'লে অনাগত দিনত এনেকুৱাকৈ আকৌ কোনোবা বহিৰাগত আহি ধৰ্ম প্ৰচাৰ নামত
বিবিচাৰ সৃষ্টি কৰিব আমাৰ ককাই ভাই ভাই ভনীক লজ্জাজনক এক পৰিৱেশৰ সৃষ্টি কৰিব গতিকে বন্ধুসকল আমি এই ক্ষেত্ৰত সদায় দায়বদ্ধ হোৱাটো প্ৰয়োজন আমি হৈছোঁ নানা জাতি উপজাতি ধৰ্ম ভাষা সংমিশ্ৰণে পাহাৰ ভৈয়াম জুবি এক অসমীয়া জাতি গতিকে এই অসমীয়া জাতিৰ স্বাভিমানৰ আঘাত সনা এই অসমীয়া জাতিৰ স্বাভিমানত আঘাত সনা কাম যাতে দ্বিতীয়বাৰ কোনো ব্যক্তিয়ে কৰিব নোৱাৰে তাৰ বাবে আমি সদায় সচেতন হোৱাটো প্ৰয়োজন আৰু ইয়াৰ বিৰুদ্ধাচৰণ কৰাটো প্ৰয়োজন অকল বিৰুদ্ধাচৰণে নহয় আমি সকলোৱে একেমুখে ইয়াক গৰিহণা দিব লাগে অকল সেয়াই নহয় প্ৰতিবাদ কৰিব লাগে আৰু যেতিয়া আমি প্ৰতিবাদ কৰাৰ পাছতো যদি আমাক কোনোবাই আমাৰ বিৰুদ্ধাচৰণ কৰে তেনেকুৱা হ'লে নহ'লে আমি জনসাধাৰণে তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে বন্ধুসকল মই ভাবোঁ অনাগত দিনত পৰিৱেশৰ সৃষ্টি নহওক এইখিনিকে কৈ মই আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলোৰে সুস্বাস্থ্য কামনা